নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। ইয়াত দীপাৱলী লাইট বনোৱা দেখালোঁ আগত। মই দীপাৱলীত চাকিৰ কি ধৰণে ষ্টেণ্ড বনাব পাৰি তাকে দেখাইছোঁ। সৰু ভিডিঅ' সকলোৱে চাব, ঘৰতে বনাব পাৰিব। এনেধৰণে কাটিব, দুইটা চাইডে কাটিব সমানকৈ। এনেধৰণে সমানকৈ কাটিব। হৈ গ'ল এইটো কাটা। তাৰপিছত ওপৰত দুইটাৰ পিন্ধাৰ মাজত এনেধৰণে ওপৰৰ ফালে কাটিব। এনেধৰণে কাটিব। এনেধৰণে কাটিব। এনেধৰণে কাটি হৈ গ'ল মোটামুটি। এনেধৰণে তাৰ পাছত মই চুচি দিছোঁ। চুচিলেও হয়, মই এনেই ভিডিঅ' কৰাৰ বাবে মই চুচি দেখাইছোঁ আপোনালোকক। সুন্দৰ হ'ব, দেখিবলৈ ভাল লাগিব। আপোনালোকে চুচি মেলি ইয়াত যদি কালাৰো কৰে ধুনীয়া লাগিব। ৰাতি চাকি ধুনীয়া পোহৰ দেখিব, জিলিকনি আহিব ধুনীয়া। ইয়াত তল চাইডে এনেধৰণে কাটিব। বাঁহ দুচটা ভৰাব লাগিব। এনেধৰণে কাটিব। এইটো মোৰ গাঁঠিতে পৰিলে, সেইবাবে অলপমান অসুবিধা হৈছে। আপোনালোকে অকণমান আগবঢ়াই দীঘলকৈ ল'বচোন, গাঁঠিটোৰ ওচৰলৈ কাটিব পৰাকৈ, তেতিয়া সহজ হ'ব। এতিয়া মোৰ গাঁঠিটোৰ কাৰণে অলপ বাটটো পিন্ধাটো বনাবলৈ অলপমান কষ্ট হৈছে। আপোনালোকে 1 ইঞ্চিমান বাঁহ ভালকেইটা যিমান ডাঙৰ হয় সিমান ডাঙৰকৈ ল'লে ভাল। ইয়াতে জোখ ল'ব, এনেধৰণে সমান কৰি দুইডাল সমান কৰি ল'ব। তাৰপিছত জোখ ল'ব, এনেধৰণে জোখ লৈ এনেধৰণে কাটিব। দুইডাল কাটিব। এনেধৰণে কাটি এৰুৱাই দিব। এনেধৰণে খাপ খুৱাব, আৰু অলপ কাটিব লাগিব ধুনীয়াকৈ সমান। এনেধৰণৰ হ'ব। এনেধৰণৰ হোৱাৰ পিছত তাত লগাব। এনেধৰণে লগাব, আৰু অলপ কাটিব লাগিব মোৰ। এনেধৰণে ড্ৰিল মেচিনৰ সহায়ত মই এনেধৰণে ফুটাই লৈছোঁ। ফুটোৱাৰ পিছত ইয়াত বাঁহৰ গজাল মাৰিব লাগিব। এনেধৰণে ফুটাই ল'ব। খিলি মাৰিলে ফাটি যায়, সেইবাবে ড্ৰিল মেচিনৰ সহায়ত ফুটাইছোঁ। এইটো বাঁহৰ গজালৰ কাৰণে মই এডাল চুচিছোঁ। চুচাৰ পিছত এনেধৰণে টুকুৰা কৰি ল'ব। তাৰ পাছত এনেধৰণে মাৰিব। এনেধৰণে মৰিয়াই হৈ গ'ল। মোৰ গাঁঠিত পৰাৰ কাৰণে মোৰ ফাটি গৈছে। আৰু এপিচ বাঁহ লৈ এনেধৰণে পিচ কৰি এয়া পিচটো ফালি ল'লোঁ। এনেধৰণে চুচি ল'ব অলপ। এনেধৰণে ভৰাই দিব। ইয়াত ভৰাব। সমানকৈ কাটিব কৈছিলোঁ, কাৰণটো এইটোৱে, সমানকৈ চাকি গছ বহিব।
নতুন বন্ধুৱে চাই আছে যদি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেধৰণে ভৰাব। এনেধৰণে ভৰাই হৈ গ'ল মোৰ, হ'লে আৰু ইয়াত চাকি দি মই দেখাম। এনেই চাকি দি দেখাম, হৈ গ'ল। এয়া হ'লে আৰু আপোনালোকে যিমানডাল লগায় সিমানডাল লগাব পাৰে। এনেধৰণে হ'ব। বন্ধুসকল, আজিলৈ আহোঁ আৰু ধন্যবাদ।